ৰাজ্যত এইবাৰ আকৌ এখন আজব বিয়াৰ ঘটনা পোহৰলৈ আহিছে। দৰা কইনা দুয়ো হৈছে ছোৱালী। এগৰাকী ছোৱালীয়ে আন এগৰাকী ছোৱালীক পাতিলে বিয়া। ঘটনাৰ স্থান এইবাৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত কালুবাৰী গাঁৱৰ পিছফালে থকা নদীৰ পাৰৰ এটি দৰিদ্ৰ পৰিয়াল। খেতি কৰিবলৈ পাম সাজি থকা ইদ্ৰিছ আলী নামৰ ব্যক্তিগৰাকীৰ ঘৰত সংঘটিত হৈছে এই কাণ্ড। দুগৰাকী ছোৱালীৰ মাজত সংঘটিত এই বিবাহৰ খবৰে সমগ্ৰ অঞ্চলটোতে আজিও চাঞ্চল্য অব্যাহত ৰাখিছে। গোপনে সংঘটিত হোৱা এই বিবাহ কাৰ্য পোহৰলৈ অহাৰ পিছতেই সমগ্ৰ অঞ্চলটোত ৰাইজে উবৰি খাই পৰে। এই বিয়াৰ কথা অৱশ্যে অঞ্চলটোৰ ৰাইজে সহজভাৱে ল'ব পৰা নাই। কি শুনিছে এতিয়া, কি ঘটনাটো কি? শুনিছোঁ বোলে কিবা ছোৱালী বিয়া হোৱাৰ ঘটনা এটা শুনিলোঁ। গম পোৱা নাই, তাকে চাব যাব ওলাইছোঁ। ক'ত ঠাইখিনি কি? ঠাইখিনি আমাৰ কালুবাৰীৰে নদীবাৰত খেতি কৰিব অহা মানুহ। এনেই মানুহৰ ঘৰ ক'ত আছিল তেওঁলোকৰ? এইটো চৰত। ছোৱালীটোৰ যিটো ছোৱালী আহিছে গৈছে সেইটো বোলে ভোকৰাত দিয়া নেকি? মানে কইনাজনী ভোকৰাত দিয়া কইনা। আৰু দৰা ইয়াতে নিচান চৰ বুলি কয়। আচ্ছা আচ্ছা। মানে দৰা মানে ছোৱালীটোৱে দৰা। ছোৱালী দৰা মানে ছোৱালীয়ে বিয়া হোৱাটো। মানে দৰাও ছোৱালী, কইনাটোও ছোৱালী। পঢ়ি আছিল নেকি? পঢ়ি আছিল কলেজত, আমাৰ বিপি চলিহাতে পঢ়ি আছিল। নগৰবা কলেজতে পঢ়ি আছিল। আচ্ছা আচ্ছা। এতিয়া মানুহ সভাৰ নিচিনা হৈছে, বহু মানুহৰ সমাগম। তাকে চাব যাওঁ। এতিয়া আপুনিও গৈ আছে। ছোৱালী বিয়া। ছোৱালী বিয়া কি ক'ব, কিহৰ কাৰণে হয় এইবিলাক? কি হয় এনে? মেণ্টেলিটি কিবা এটা হেৰি হ'ল নেকি, তাই মেনিয়া সোমাই গৈছে। মইতো আমাৰ ভাবিটোৱে ছোৱালী তাতে গৈ আছে। তাতে